বিজিতা কৰ্মা গগৈ বিহু শুভেচ্ছা থাকিল কিবা এটা কওক বিহু বিষয় তোমালৈ বিহু শুভেচ্ছা থাকিলে আৰু ইয়াত আহি বহুত ভাল লাগিছে সকলোৱে বিহুত খাওক আৰু এনজয় কৰক হে গাইজ কি খবৰ আপোনালোকৰ আজি আপোনালোকক দেখাবলৈ আহিলোঁ এখন মুকলি বিহু যিখন হৈছে বকতাৰ আপোনাৰ জালুকনি বুলি কয় ঢেকেচিগা আগলৈ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কি আৰু বিহু হুঁচৰিও চাওঁ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইবো কৰিব ব'লক আজি ভিডিঅ'টো সেপাই কৰিব দিলে লাইটখিনি সেপাই কৰিব পিজি নমতা বিয়া হৈছে আৰু এই প্ৰগ্ৰেমটো হৈছে জালুকনি বকতা জালুকনিত হৈছে ঢেকেচিগা আগত মুকলি বিহু অনুষ্ঠান ভাল নামটো কৰ্মা গগৈ ঘৰ ডিমুত আমি বিহু উল্লেখ জনাব বিচাৰিছোঁ আপুনি ফুলাম গামোচাই আশা কৰি এটা দিয়ক সকলোৱে আৰু আমাৰ এই অঞ্চলৰ পৰা এই বিহু মঞ্চৰ পৰা এটি ভিডিঅ' অন্তত আমাক দেখাব বুলি আশা আজিয়ে কৰি থৈছে মঞ্চখনৰ পৰাই আৰু কিবা এটি থুলমূলকৈ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ আৰু নিজৰ ইউটিউবটোৰ বিষয়ে কৈ দিলে হয়তো ৰাইজে বুজি পাব আজি নমস্কাৰ মোৰ নাম কৰ্মা গগৈ মই আচলতে এইবোৰ ভিডিঅ' বনাওঁ ধেমালি ভিডিঅ' আৰু বিশেষকৈ নমতা বিয়া বুলি ক'লে মানুহে চিনি পায় কাৰণ মই কি হয় নেমাতলৈ বিয়া খাব গুচি যাওঁ মানে আৰু আপোনালোকে যিহেতু সকলো ইয়াত আছে ভালকৈ থাকিব কাৰণ আজি নেমাতলৈ বিহু খাই দিব মই কাৰোবাৰ ঘৰত মানে গৈ গতিকে যদি কিবা কিবি মাংস চাংস হৈছে ভালকৈ থ'ব আৰু নহ'লে কিন্তু মোৰ পৰা বাচি নাযাওঁ বিহু কিন্তু গৈ ধুনীয়াকৈ খাই লৈ আহিম আৰু আচলতে আজি এই বিহু মোক মিথুন দায়ে ক'লে আপোনালোকে লগ পাওঁ আগতে চিনি পোৱা তেখেতে মোক জনালে যে ইয়াত বিহু এখন আছে এপাক আহিবা মই ভিডিঅ'টো চাবাচোন ইমান ধুনীয়া মানে ভিডিঅ' এটা মোক দিলে কিন্তু মই পাগল হৈ গ'লো মই নাহি নোৱাৰিলোঁ মানে ইমান ধুনীয়া দেখি চাওকচোন মানে হাবিৰ মাজত মই এইবোৰ চিনি নাপাওঁ জেগাডোখৰ এনেকুৱা কিন্তু গছ গছনি আছে ধুনীয়া একদম ধুনীয়াকৈ মুকলি বিহু কি মজা মই দেখি পাগল হৈ গ'লো দেখি লগালগ আহিছোঁ মানে ইমান ধুনীয়া লাগিছে মই কৈছোঁ মোক তেখেতে যে কালি বোলে কথা পাতি আজি মানে এনেকৈ বনাইছে মানে চিৰিয়াছলি আপোনালোকে যিসকলে পাতিছে তেওঁলোকৰ এটা হাত চাবলৈ প্লিজ আপোনালোকে হাতলৈ দিব লাগে মানে ইমান ধুনীয়াকৈ কৈছে কি ক'ম ক'বলৈ ভাষা নাই আৰু হা ৰ'ব আপুনি কাহিনী পাতি কথা সুধি আছে মোক কাহিনী পাতিলে আপোনাৰ ঘৰলৈ গৈ আছোঁ ৰ'ব গম পাব এতিয়া বাকী আৰু এটা মোক ক'লে যে ভিডিঅ' এটা কথা মই ইয়াৰ পৰা আপোনাক এটা সৰু ভিডিঅ' বনাম ইমান ধুনীয়া পৰিৱেশ যিহেতু ভিডিঅ' আমাৰ নহ'বই ব্লগ এটা বনাম আৰু বহুত বেছি পইচা থাকিলে সকলোকে ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জনালোঁ আৰু কিন্তু ভালকৈ পিঠা পনাবোৰ থ'ব ঘৰত চাবলৈ গৈ আছোঁ বাই বাই ঠিক আছে আমি মোবাইল ডাঙলী বহুমুখী সমবায় সমিতিৰ তৰফৰ পৰা দাদালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু
নমতা বিয়া চেনেলটোৰ যোগেদি আমি যাতে আমাৰ এই মঞ্চখন পুনৰবাৰ দেখিবলৈ পাওঁ সেয়া আশা কৰিছোঁ ধন্যবাদ আৰু ইয়াৰ লগে লগে আমি আমাৰ অঞ্চলৰে টিকলা এজনী বিহু নাচ চাম ইয়াৰ নাচিব লাগে পৰমদা অলপ নাচক আজি ভিডিঅ'টো ইমানে আছে ভিডিঅ'টো বনাবলৈ জনাওঁ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব